আজি আমাৰ ক্লাছ 10 এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ তৃতীয়খন প্ৰশ্নাৱলীৰ চতুৰ্থ কুৱেশ্যনটো আজি আমি আলোচনা কৰিম। কুৱেশ্যনটো কি দি আছে বাৰু পঢ়িছা। কুৱেশ্যনটো দি আছে এটা এচিড এটা লঘু কৰতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয়, কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়? সো আমি জানো যে এচিডৰ দুটা ফৰ্ম থাকে, এটা থাকে গাঢ় এচিড আৰু এটা কি থাকে লঘু এচিড। সো এই গাঢ় ফৰ্মৰ পৰা ইয়ালৈ যোৱাৰ কাৰণে আমি কি কৰিব লাগে, পানীৰ লগত ইয়াক মিক্স কৰিব লাগে। ঠিক আছে, ইয়াক পানীৰ লগত মিক্স কৰিব লাগে আৰু তেতিয়া এচিডটো কি হৈ যায়, লঘু হৈ যায়। ঠিক আছে, আৰু লঘু মানে অলপ মানে ৰিয়েকশ্যন ক্ষমতাটো অলপ কমি যায়, বিক্ৰিয়া কৰাৰ ক্ষমতাটো কমি যায়। সো কুৱেশ্যনটো কৰাৰ আগতে আমাক বুজিব লাগিব যে আচলতে হয় কি। যদি এতিয়া আমি চাম যে আচলতে হয় কি, এচিড আৰু পানীৰ যোগ হয় কি। তো এচিড আৰু পানী যেতিয়া একেলগ কৰা হয় তেতিয়া তাৰ ফলত এটা বিক্ৰিয়া সংঘটিত কৰা হয়, যাক আমি তাপবৰ্জি বিক্ৰিয়া বুলি কওঁ। তাপবৰ্জি বিক্ৰিয়া বুলি কওঁ। ইয়াত তাপবৰ্জি বিক্ৰিয়াটো কি চাবা যে তাপবৰ্জি মানে ইয়াত দুটা শব্দ আছে, এটা হৈছে তাপ আৰু এটা কি বৰ্জি। ইয়াত কি আছে বৰ্জি। বৰ্জি মানে হৈছে বৰ্জন হোৱা বা ত্যাগ হোৱা বা ইংলিছত যাক আমি ৰিলিজ বুলি কওঁ, আৰু তাপ মানে কি তাপৰ ৰিলিজ হোৱা বিক্ৰিয়াটো কি বুলি কোৱা হয়, তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া কথাটো হ'ল যে এচিড আৰু পানী দুটা একেলগ হলে এই তাপবৰ্জি বা তাপৰ ৰিলিজ কিয় হয়, কিয় হ'ব লাগে? তাপ ৰিলিজ হোৱা প্ৰক্ৰিয়াটো আচলতে এইটো এটা সুন্দৰ এটা কনচেপ্ট হয়, মানে 11-12ৰ কনচেপ্ট। তথাপি তোমাক অলপ বুজাই দিবলৈ চেষ্টা কৰিছো আমি। চাওক আমি কি জানো যে এচিড কেতিয়া হয়, যেতিয়া কি কৰে হাইড্ৰজেন পজিটিভ যে হাইড্ৰজেন আয়ন পজিটিভ দিয়ে, কিহত গৈ পানীত গৈ হাইড্ৰজেন পজিটিভ দিয়ে। অকে, সো আমি এটা এক্সাম্পল দ্বাৰা বুজি চাওঁ। HCl ৰ কথাই কৈছো আমি, যে ইয়াক যেতিয়া পানীত দিয়া হয় তো কিহত কনভাৰ্ট হয়, প্ৰথমতে হাইড্ৰজেন পজিটিভ আয়ন আৰু কিহত কনভাৰ্ট হয়, ক্লৰিন নেগেটিভ আয়নলৈ কনভাৰ্ট হয়। ঠিক আছে, এচিডটা পানীত গৈ কিনেহে এইটো দিয়ে। ঠিক আছে, চাবা কেতিয়াবা কিতাপত এনেকুৱা দি থাকে যে S পজিটিভ প্লাছ S3O পজিটিভ বুলি দিয়া থাকে, মানে হাইড্ৰজেন বা এনেদৰে দিয়া থাকে হাইড্ৰনিয়াম আয়ন ওলাই বুলি কোৱা থাকে। এই যে হাইড্ৰনিয়াম আয়ন আৰু হাইড্ৰজেনটো মানে একে বুলি কিয় কোৱা হয় কিতাপত, চাবা তোমালোকে যে পানীত গৈ কিনে কি কিবা এটা এচিডে হাইড্ৰজেন পজিটিভ দিয়ে, আৰু আমি জানো কি পানীৰ সংকেতটো কি হয়, পানীৰ সংকেতটো হৈছে H2O। তো যেতিয়া HCl বা যিকোনো এটা এচিডক পানীত দিয়া হয়, সো সি কি কৰে হাইড্ৰজেন আয়নলৈ তৰিত হয়। আৰু আমি জানো যে যিখিনি পানীত গ'ল, যাত যাই কিনে হাইড্ৰজেন পজিটিভ আয়নলৈ তৰিত হ'ল, আৰু সেই পানীটোৰ সংকেত কি থাকে H2O। যেতিয়া এই দুটাক এড কৰি দিয়া হয় তো আমি ইয়াক এনেদৰে লিখিব পাৰো, মানে H3O পজিটিভ লৈ মানে এনেদৰে লিখিব পাৰো দুটাক একেলগে। ঠিক আছে, সো এতিয়া ক'ব স্যাৰ ঠিক আছে আমি বুজিলো এনেদৰে হয় H3 পজিটিভ উৎপন্ন হয়, কিন্তু ইয়াত তাপৰ উৎপন্ন কেনেকৈ হ'ল? মনত ৰাখিবা যিকোনো মলিকিউলৰ মাজত যেতিয়া কিবা এটা বন্ধন গঠিত হয় তেতিয়া তাৰ পৰা তাপৰ উৎপন্ন হয়। মানে আমি কি কৈছো ইয়াত মলিকিউল বুলি হাইড্ৰজেনক কৈছো আমি, হাইড্ৰজেন পজিটিভ আয়ন, আৰু যি পানীৰ যিবোৰ মলিকিউল থাকে হেনে H2O যি মলিকিউল থাকে ইয়াত, এই দুটাৰ মাজত যেতিয়া বন্ধন হয় তাৰ ফলত কি হয়, তাপৰ উৎপন্ন হয়। মনত ৰাখিবা যিকোনো মলিকিউলৰ মাজত যেতিয়া বন্ধন গঠিত হ'ব তেতিয়া কি হ'ব, তাৰ ফলত তাপৰ উৎপন্ন হ'ব। সো গোটেইখিনিৰ পৰা তোমালোকে এইটো জাষ্ট মনত ৰাখিবা যে যেতিয়া কি হয় এচিড আৰু পানী একেলগ কৰা হয় তাৰ ফলত তাপৰ উৎপন্ন হয়। এতিয়া কথাটো হ'ল যে ইয়াত লঘু কৰোতে এচিড পানীত দিবলৈ কোৱা হয়, কিন্তু পানী এচিডত দিবলৈ নকয়। ইয়াৰ কাৰণটো কি? দেখোন ইয়াতেও কি হৈছে, পানী আৰু এচিড একেলগ হৈছে, আৰু ইয়াতেও পানী আৰু এচিড একেলগ হৈছে, কিন্তু এইটো কৰিবলৈ কোৱা হয়, এইটো কৰিবলৈ নকয়। তো ইয়াৰ কাৰণটো চাবা, বুজাই দিছো অলপ। যে আমি এটা কি লৈছো, গাঢ় এচিডৰ এটা পাত্ৰ লৈছো য'ত কি আছে গাঢ় এচিড আছে, আৰু কি লৈছো এটা সৰু টেষ্ট টিউব, এটা পাত্ৰ আৰু এটা লৈছো য'ত কি আছে পানী আছে। তো আমি এতিয়া কি কৰিম, ইয়াৰ পৰা এই পানীখিনি ইয়াতে পৰিবলৈ দিম। তো আমি জানিম কি যে এচিড আৰু পানী যেতিয়া এক হ'ব, অবভিয়াছলি তাত কি হ'ব, তাপৰ উৎপন্ন হ'বই। সো এতিয়া যিখিনি ইয়াত তাপ উৎপন্ন হ'ব এচিড আৰু পানীৰ ৰিয়েকশ্যনৰ ফলত, সো এই তাপৰ কিছু অংশ, কিছু পৰিমাণে এই যিখিনি পানী ইয়াত আহিল এই পানীখিনিয়ে ল'ব, আৰু কি হ'ব, তাপৰ ফলত এই বাষ্প হৈ বাহিৰ ফালে গুচি যাব, আৰু কিছু পৰিমাণে তাপ ইয়াতে ৰৈ যাব। যোৱাৰ ফলত এই এচিডটো কি হৈ যাব, গৰম হৈ যাব, হয়নে? গৰম হোৱাৰ ফলত
অবভিয়াছলি তাত সেই পাত্ৰটোৰ বেৰ ৱালখনো কি হৈ যাব গৰম হৈ যাব, যাৰ ফলত এই পাত্ৰটো ব্ৰাষ্ট হোৱাৰ সম্ভাৱনাটো বেছি থাকে, কাৰণ এচিডে তাপ কি কৰিব নোৱাৰে, নিজৰ শোষণ কৰিব নোৱাৰে, ডাইৰেক্টলি শোষণ কৰিব নোৱাৰে, মানে যিখিনি তাপ লয় বাহিৰত ওলাই দিয়ে। অ'কে, আৰু যাৰ ফলত পাত্ৰটো গৰম হৈ যায় আৰু ব্ৰাষ্টিং হোৱাৰ সম্ভাৱনা থাকে। কিন্তু যদি আমি ফাৰ্ষ্ট পাৰ্টটো চাওঁ, যেনেকৈ ইয়াত কোৱা হৈছে যে পানী, যে এচিড পানীত যোগ কৰিবলৈ কোৱা হয়। তো চোৱা, এচিড পানীত কিয় যোগ কৰিবলৈ কোৱা হয়? তো চাবা, যদি আমি আৰু এটা এনেকৈ পাত্ৰ এটা লৈ এক্সাম্পল চাওঁ, এতিয়া আমি ইয়াত পানী লৈছোঁ, ইয়াত ভৰপূৰ পানী আছে, আৰু ইয়াত আমি কিছু গাঢ় এচিড লৈছোঁ ইয়াতে। অ'কে, এতিয়া আমি কি কৰিম, এই গাঢ় এচিড যেতিয়া লাহে লাহে টপালে টপালে আমি কি কৰি থাকিম, ঢালি থাকিম, হয়, তেতিয়া কি হ'ব, অবভিয়াছলি ইয়াতো তাপৰ উৎপন্ন হ'ব, পানী হোৱাৰ ফলত ইয়াতো কি হ'ব, তাপৰ উৎপন্ন হ'ব। কিন্তু ইয়াত যি তাপৰ উৎপন্ন হ'ব, হয়, এই তাপৰ পানী বেছি থকাৰ কাৰণে কিছু অংশ এই পানীয়ে কি কৰিব, ল'ব আৰু বাষ্প হৈ ওপৰ ফালে যাব। কিন্তু বাকীখিনি যিখিনি তাপ ইয়াত ৰৈ যাব, এই পানী কি কৰিব, শোষণ কৰিব, কাৰণ পানী শোষণ কৰিব পৰা ক্ষমতা আছে। আৰু পানীয়ে যেতিয়া এই পানীখিনি তাপখিনি শোষণ কৰি ল'ব, তো বাহিৰত তাপ কি দিব, কম দিব, মানে ৱালত কি হ'ব, গৰমটো কম হ'ব, ৱাল গৰম কম হ'ব, আৰু ইয়াৰ ফলত এই পাত্ৰটো ব্ৰাষ্টিং হোৱাৰ সম্ভাৱনাটো কি হ'ব, কম থাকিব। অ'কে, এই পদ্ধতিটো কৰিব পাৰোঁ যে আমি কি কৰিব পাৰোঁ, এচিড পানীত যোগ কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল, যদি এইটো এক্সামত এই কুৱেশ্যনটো আহে, আমি লিখিম কেনেকৈ? চোৱা, লিখাৰ কাৰণে আমি দুটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ, দুটা ধৰণে লিখিব পাৰোঁ। চোৱা, দেখাই দিছোঁ এটা যে এচিড এটা লঘু কৰোঁতে সদায় এচিডক পানীত যোগ কৰিবলৈ কোৱা হয়, কাৰণ এই প্ৰক্ৰিয়াটো কি হয়, যথেষ্ট তাপৰ উৎপন্ন হয়, মানে তাপবৰ্জি বিক্ৰিয়া। যদি পানীক গাঢ় এচিডত একেবাৰতে যোগ কৰা হয়, তেতিয়া উৎপন্ন হোৱা অধিক তাপৰ কাৰণে পানী হঠাৎ কি হৈ যায়, বাষ্পীভূত হৈ মিশ্ৰণটো বাহিৰলৈ বিস্ফোৰণ ঘটিব পাৰে, আৰু কি হ'ব পাৰে, জুই লাগিব পাৰে বা আঘাতপ্ৰাপ্ত হ'ব পাৰে। ঠিক আছে, চ' এইটো কি হয়, ক্ষতিকাৰক হয় আৰু বিপদজনক হয়। অ'কে, এতিয়া কিন্তু এচিড যদি কি কৰা হয়, পানীত লাহে লাহে যোগ কৰা হয়, উৎপন্ন হোৱা তাপ কি কৰে, পানী শোষণ কৰি লয়, যেনেকৈ আমি চালোঁ, আৰু বিপদৰ পৰা আমি কি কৰোঁ, ৰক্ষা পাব পাৰোঁ। সেয়েহে পানী এচিডত নহয়, সদায় এচিডকহে পানীত যোগ কৰিবলৈ কোৱা হয়। আৰু কুৱেশ্যনটোক আমি এনেদৰেও লিখিব পাৰোঁ, কিন্তু এইটো মানে অলপ বেছি চিম্পুল ফৰ্মত দিয়া আছে, চ' তোমালোকে এইটো লিখিবলৈ চেষ্টা কৰিবা, এইটো বেছি সুন্দৰকৈ লিখা আছে। অ'কে, তো চোৱা আৰু লিখি লোৱা। ঠিক আছে, থেংক ইউ।